हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এটা গাহৰি মাংসৰ ৰেচিপি লৈ আহিছো। একেবাৰে সহজে আৰু কম সময়তে টেষ্টিকৈ বনাব পৰা এটা ৰেচিপি। মই আজি গাহৰি মাংস বেঙেনাৰ লগত বনাম, বেঙেনা আৰু আলু দি। তেতিয়াহলে চাওকচোন বাৰু মই কেনেকৈ বনাইছো। প্ৰথমে মই ইয়াত কেৰাহী এখন পাতি দিছো আৰু ইয়াত অকণমান তেল দি দিছো। তেল বৰ বেছিকৈ দিয়া নাই কাৰণ গাহৰি মাংসৰ পৰা বহুত তেল ওলাই, সেই কাৰণে কম পৰিমাণে তেল দি দিছো আৰু পিয়াজ আদা নহৰু দি দিছো। পিয়াজ অলপ সৰহকৈ দিছো আৰু আদা নহৰুখিনি মই খুন্দুনাত খুন্দি লৈছো আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি লম। কাৰণ পিয়াজখিনি ৰঙচুৱাকৈ ভাজি ললে মাংসটো খাবলৈ বেছি সোৱাদ হয়, সেই কাৰণে এইখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগে কেঁচা গোন্ধ যোৱালৈকে। আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ এইখিনি ভাজি ললো। আপোনালোকে যদি এই পদ্ধতিত বনাই খোৱা নাই বেঙেনাৰ সৈতে গাহৰি মাংস, তেতিয়াহলে মই বনোৱা পদ্ধতিত আপোনালোকে এবাৰ বনাই খাই চাব পাৰে। খাবলৈ বহুতেই টেষ্টি হয়। আৰু ইয়াত এতিয়া মই মাংসখিনি দি দিলো আৰু এইখিনি ধুনীয়াকৈ মই লৰাই লৰাই অলপ সময় ভাজি ল'ম। যিমান পাৰে ঘন ঘনকৈ লৰাই লৰাই ভাজি থাকিব আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি থৈছো, নহলে বেছিকৈ দি থলে তলৰ ফালে মাংসখিনি লাগি ধৰিব। দেখিছেনে মই ধুনীয়াকৈ এইখিনি অলপ সময় ভাজি ললো আৰু ইয়াত দিম এতিয়া হালধি। আপোনালোকে জোখ অনুসৰি হালধি দি দিব, যিমানটো জোখত প্ৰয়োজন হয়। আৰু দিম অকণমান ধনিয়া গুৰি, কম পৰিমাণে দিছো মছলা। আৰু দিম অকণমান জিৰা গুৰি। আৰু দিছো অকণমান ৰেড চিলি পাউডাৰ। অকণমান জ্বলা হলে মাংসটো খাবলৈ বেছি সোৱাদ হয়, সেইকাৰণে ৰেড চিলি অকণমান দি দিছো। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই মিক্স কৰি ল'ম। দেখিছেনে ধুনীয়াকৈ লৰাই লৰাই ভাজি ললো। আৰু এতিয়া দিম ইয়াত মই সোৱাদ অনুসৰি নিমখ। আপোনালোকৰ যিমানখিনি নিমখ প্ৰয়োজন হয় সোৱাদ অনুসৰি দি দিব। আৰু যিমান পাৰে আপোনালোকে ঘন ঘনকৈ মাংসখিনি লৰাই থাকিব লাগে। গেছৰ ফ্লেমটো কিন্তু মই মিডিয়াম কৰি থৈছো আৰু অকণমান সময়ৰ কাৰণে মই ঢাকন দি থৈ দিম। আৰু এনেকৈ মই লৰাই থাকিম মাজে মাজে ঢাকন দিম, আকৌ লৰাম, আকৌ তেনেকে। ইমানখিনি মই দেখুৱাই থকা নাই কাৰণ বেছিকে দেখুৱাই থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। আৰু এতিয়া দিছো ইয়াত কেইটুকুৰামান কাটি লোৱা আলু। মাংসত এনেও আলু এটুকুৰা দুটুকুৰা থাকিলে মাংসটো খাবলৈ বেছিয়ে টেষ্টি হয়, সেইকাৰণে আলু অকণমান দি দিছো আৰু অকণমান সময় ঢাকন দি লৰাই লৰাই ভাজি থাকিম। আৰু ইয়াত এতিয়া এড কৰিম বেঙেনা। বেঙেনা কেইটুকুৰা মই ডাঙৰ ডাঙৰকৈ দি দিছো। এইখিনি ঘৰৰ বেঙেনা হয় আৰু বেয়াই হৈ গৈছে, সেইকাৰণে ইয়াত মই ডাঙৰ ডাঙৰকৈ কাটি দি দিলো। আৰু দিছো ডাঙৰকৈ কাটি লোৱা এটা বিলাহী। আৰু এইখিনি খুব ধুনীয়াকৈ মিলাই ল'ম। আৰু অকণমান সময়ৰ কাৰণে ঢাকনখন দি থৈ দিম।
এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি আকৌ মই ঢাকনখন উঠাই লৰাই দিছোঁ এবাৰ তলৰ ফালে যদি লাগি ধৰে মাংসটো খাবলৈ সোৱাদটো বেয়া হ'ব এনেকৈ আপুনি 10 মিনিট মান সময় ভাজি ল'ব তাৰ পিছত ইয়াত দিম এতিয়া মই উতলা পানী আপোনালোকে কিন্তু ঠাণ্ডা পানী দি নিদিব ঠাণ্ডা পানী দিলে এই বেঙেনাৰ লগত ঠাণ্ডা পানী দিলে আপোনাৰ কেহা কেহা ভাব এটা আহিব পাৰে আৰু মই পানী বৰ বেছিকৈ নিদু ইমানখিনি জুখতে থৈছো অলপ গ্ৰেভি নিচিনা কৰি আপোনালোকে গ্ৰেভিও কৰিব পাৰে অলপ জুলকেও খাব পাৰে মই অকল আলু বেঙেনাখিনি সিজালৈকে ধুনীয়াকৈ মাংসখিনিও সিজিব পানীখিনি দিলে আৰু ধুনীয়াকৈ মই থপথপীয়া হৈ থকাকৈ থৈ দিম আৰু ইয়া দেখিছেনে এনেকৈ আপুনি ঘন ঘনকৈ লৰাই থাকিব আৰু পানীটো ধুনীয়াকৈ মোৰ শুকাই আহিছে আপোনালোকে ইমানটো জুখতো থৈ দিব পাৰে আৰু হেতাখনে ধুনীয়াকৈ আলু কেটুকুৰামান আৰু বেঙেনাখিনিও আপোনালোকে ভাঙি দিব তেতিয়া সোৱাদটো বেছি ধুনীয়া হয় আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকো তাৰ নটিফিকেশ্যন পাই থাকিব আৰু ধুনীয়াকৈ মোৰ মাংসখিনি সিজি গ'ল ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক তেন্তে আজিলৈ বাই বাই